Hello guys, আজি হৈছে 31 ডিসেম্বৰ 2025 চনৰ শেষৰটো দিন। আজি এনে আৰু সৰু লগৰ কেইটাই মানে চাৰিজনে আজি আমি আকৌ এটা সৰু খানা খাম, বেছি ডাঙৰ নহয়। আচ্ছা, আমি যাই আছো পানী পৰাক লগত আমাৰ সেইকেইটাই আৰু আজিও আগৰ জাগাতে খাম। আগে পাছে মানে আমি য'ত খাই থাকোঁ তাতে খাম। তো বলক দেখাই আছোঁ আপোনালোকক, কিছু দেখাম, অলপ সৰুকৈ ভিডিঅ' এটা বনাম মানে যাতে 2025 চনটোৰ শেষৰ এটা স্মৃতি ৰৈ যায় আজিৰ দিনটোৰ। তো বলক গৈ আছোঁ। বাকী তাত আমি বনোৱা আৰু গুণো গৈছে, আজি দুজন নাই, মৃণাল নাযায় আজি আৰু কিশোৰ নাথাকে, আমি চাৰিজনে। তো বেলেগ দিনাৰ নিচিনাকৈ আজি আকৌ পলালোঁ। এয়া আমি পিকনিক খোৱা জেগাত আহি উপস্থিত হ'লোঁ। আগতে ইয়াতে খাইছিলোঁ মানে আমি পাথৰৰ মাজত। এয়া বনাই চৌকা ৰেডি কৰি আছে ইয়াৰ পৰা। আমাৰ আজি বেছি নাই, অকল দালি মাংস, 4জন মানুহ, কম খৰচৰ খানা। এই গুণাই খৰি বিচাৰি আছে। তো ইয়াৰ চৌকা ৰেডি কৰি আছে, হ'ব অলপ দেৰিকৈ দেখা হ'ব আপোনালোকে, আৰু দেখাই থাকিম আপোনালোকক কেনেকৈ কি কৰোঁ। কেলা খাই কা এই কেলা হে, এতিয়া চৌকা বনাই আছে বনাওঁ। আমি মানে খানা খালি ইটাবিলাক ইয়াত লুকাই থৈ যাওঁ, নহ'লে কিছুমানে আজিকালি ইটাৰ দাম বাঢ়িছে ন, ইটাবিলাক লৈ যায়, ঘৰত লৈ যাই থাকে। এইটো কেলা কল ইমানে খাব। জুবিনদাৰ নামত কেলা এইটো। এয়া চৌকা বনাই আছে, এয়া হৈছে আমাৰ বনো, তো দেখাই থাকিম। আমাৰ খৰি চৰি যোগাৰ হৈ গ'ল, এতিয়া হ'ব আমাৰ আঞ্জা কাটন। মোবাইল টিপাই টিপিছে ইমান মটকাবি। এয়া আমাৰ জুই লাগি গ'ল, এতিয়া আমি কেৰাহীটো বহাই দিম। চৌকা জ্বলি গ'ল, এতিয়া জুইখিনি নহাই হ'ল। দালি কেৰাহীত বহি গ'ল, পিঁয়াজ কাটি আছে, মছলা বটপা আছে, আলু কাটি আছে, মছলা বটি আছে। ৰান্ধি আছে। আমার দালি হয়ে গেল, দালি একদম স্পেশাল দালি। এ দেখো না এই দালি হয়ে গেল। এটা আমি বনাম মাংস। আমার গাহৰি, এইটো পৰা ইয়াত ভাত, ইয়াত আমি খাম। আগৰ দৰে আমি কলপাতত ভাত খাম। এইবাৰ আমি গাহৰি বনোৱাৰ বাবে প্ৰচেষ্টা চলাই আছোঁ। এয়া অলৰেডি গাহৰিৰ কাৰণে কেৰাহী তুলি দিয়া হ'ল। এয়া গাহৰি বেছি নাই, গাহৰি 200 টকাৰ গাহৰি কৈয়ে দিলোঁ আৰু কিমান টকাত আনিছোঁ, সৰু খানা। তাৰমানে পইচা আমি 80 টকাকৈ তুলিছোঁ, অকল মাত্ৰ 80 টকা, বেছি নহয়। সেয়ে মানে ঘটনাটো হৈছে পইচাৰ অভাৱ। হেৰি দিম, 2 তেল দিছোঁ, তেল এতিয়া নাগে ৰ, গৰম হোৱাৰ পাছত দিম। এয়া অলৰেডি তেল দিয়া হৈ গ'ল। এতিয়া ইয়াত আমি মছলা গণপাত চনপাত তেনেকৈ দিম, কিবা কিবি। আদা নহৰু ক'ত? আহাই নাই এইতে নিদিলেও অকণ হেৰিচোন দিলে ভাল হয়। প্ৰথমতে ভাজাতে অলপ ভাজাতে দি থাকিলে অকণ হেৰা। ঐ গৰম হৈছে, কেলা হৈছে দে, বেছি গৰম হৈ গ'ল। এইটো গুছো না ক'ত দে হিৰা জ্বালা কাটিং মাষ্টাৰ। জাগাটো দেখি পাইছে অকণ হাৰে যাতাৰে পৰা সেই মৰম গাহৰিৰ কাৰণে পিঁয়াজ পৰি গ'ল, গুণ আহিছে। এনে হেৰি ভাঙিয়ে যাব যাব পিছত।
যাব দে আমাৰ বস্তু আনি থকা ৰাস্তা এইবিলাক তেল দিয়ে দুটামেন নাগাৰো এতিয়া সেই তেল আছে নাগে তেল দিবা বাঢ়িব যো মিছ কৰি দিম তাৰমানে ইটা আধা দিম আৰু পিছত ইমান নালাগে আৰু শুনা একেলগে দিলি হ'ল নাগে এতিয়া দি অলপ আঠা ল'ব দিবা দি ইটা আধা দিম পয়া জ্বালাব গাহৰি দিয়া হৈ গ'ল ৰান্ধনি বনাব এইটো বহুত কষ্ট কষ্ট মছলা খুলি দিয়ে আমাৰ বাহি বাদক পৰাগ আজি এই খানাখিনিৰ মাজতে অকণমান জুবিনদাৰ এটা কলি মানে কি কয় জুবিনদাৰ স্মৃতিত 2025 চনত শেষৰ জুবিনদা আমাৰ মাজত নাই তথাপিও অকণমান এটা সৰু আমি বজাব ট্ৰাই কৰিছোঁ চেষ্টাহে কৰিছোঁ ভুল হ'লে ক্ষমা কৰি দিব আমাৰ মাংস বনি আছে লগতে ৰান্ধনীয়ে বাঢ়ি বজাই আছে আমাৰ মাংস নুমাই থোৱাৰ পৰ্যায় শেষ পৰ্যায় ৰান্ধনী বনো এয়া আমি নামাই থম আৰু এসে কালাৰ দেখো কালাৰ এখনি নিবি লৈ যাবি আমাৰ লাষ্ট ফিনিচিং আমাৰ হ'বগৈ আৰু অমা বেদৰ হৈ গ'ল ভাত খোৱাৰ কাৰণে ভাত ভাজা হৈ গ'ল সেয়া দালি এয়া মাংস আনি আছে 3 পিচকে দিম দে আগতে তেল দিবি মানে তেলখিনি চাইব দিবি দে এয়া আমাৰ খানা 80 টকীয়া খানা কিন্তু সেই দি জলদি যা আৰু তাৰপিছত লাভৰা হৈছে না গুণৰ খান কলপাত খান মন নাই ভাই এইখান কলপাত অৱস্থা নোহোৱা কৰিছে নাংগে দে জলদি যা না গোটেইকৈ জলদি যা ইমান মাৰ যায় এক কৰছ দুই কৰছ মাৰি যা দুই কৰছকে মাৰি যা জ্বালা হৈছে না সেইটো জ্বালা ধুনীয়া জ্বালা হ'ব বিদায় 2025 শেষৰ খানাৰ শেষৰটো ভিডিঅ' এইটো
তো ঐ, এটা কাম কৰিবি। ধন্যবাদ এইটো থেংকছ এইটো ফৰ বাদ দি, ৱাচিং এখনটো পুৰা প্ৰায় বাথৰুমখিনি তাতে লৈ থৈ দিম দে থৈ দিম এটা কি